আজিৰ যাত্ৰাৰ মুখ্য লক্ষ্য পলিটিক্স নথকা এখনি ধৰ্মপুৰীলৈ। তোমাৰ অনুৰাগী চৌদিশে কোনোৱে যদি দুচকীয়া, তিনিচকীয়া, চাৰিচকীয়াত উঠি অথবা কোনোৱে খোজতে খোজ মিলাই বাট লৈছেহি তোমাৰ মন্দিৰলৈ। গাইছে তোমাক লৈ গান, ভগৱানজনলৈ চিনাকি বিচৰাৰ প্ৰয়োজন বোধ নাই। এয়া যিহেতু মানৱতাৰ মন্দিৰ। তুমি এইটো নিদৰ্শন, হে মহামানৱ। শিকিছো যে মানৱতাৰ সঠিক ঠাই, জাতি অথবা সম্পৰ্ক নাই। সেয়ে হয়তো যোনে যেনেকে পাৰে ভকতি কৰিছে। এয়া মাথো জনতাৰ ভিৰটো নহয়, কিবা চোৱাৰ হেঁপাহত আৱেগৰ ঢিলডোল। আমি নেদেখিম কোনে কি দেখিছে, কিন্তু অনুভৱ কৰিম সেই সত্য, সেই নিৰন্তৰ নিৰাকাৰ উপস্থিতি। আৰাধ্যজনক সকলোতে দেখি তেওঁ আমাৰ আৰাধ্য। ভকতিৰ পৰখনত যে ৰৈ থকা, বহি থকা, গাই থকা, চাই থকা, এই আটাইবোৰে যেন তেওঁক আজি আৰাধনা কৰিছে। নিয়ম কি, কেনেকুৱা? বুজা পৰা থাকিলে সেয়াই যথেষ্ট হয়। এই মন্দিৰৰ আমি সকলো পূজাৰী। আমি তেওঁক আৰাধনা কৰিম। আৰাধ্যক জানো বিশৃংখলতাতে ক'ব পাৰি? নিশ্চয়কৈ নোৱাৰি। সেয়ে হয়তো আজি মুহূৰ্ততে মৰ্তত খৰগ খজালে ভগৱানে এজন মহাপুৰুষৰ স্মৃতিত আপোনা আপুনি ভকতি কৰিবলৈ আই মাতৃসকল, বাপসকল কাষ চাপিছে। এক নিৰন্তৰ প্ৰবাহ বৈছে এয়া। সৃষ্টিশীল ব্যক্তিত্বৰ পূজা যেন সৃষ্টিশীল মানসিকতা তথা কৌশলেৰেও কৰিব পাৰি, তাৰ এক উত্তম নিদৰ্শন। সুৰ ধ্বনিৰে উচ্চাৰিত প্ৰতিটো কণ্ঠৰ শব্দৰে যেন হিয়াত পূজা কৰা সেই দেৱপুৰুষজনাক মিচিৰ নমন কৰিছে। মানৱতাৰ পূজাৰী তেওঁ। তেওঁৰ অমৰ চেতনাৰ অমৰ জ্ঞান প্ৰচাৰ হওক প্ৰতি অনুৰাগীৰ হৃদয় কণ্ঠত। এয়া জনগণৰ ভিৰ নহয়, নিস্বাৰ্থ আৱেগৰ শীতল বাতাৱৰণ। জনগণ আজি চৌদিশে যন্ত্ৰ হৈ অহা নাই। অতিকৈ আপ্লুত কৰা অন্য এক দৃশ্যপট এয়া বাটৰ কাষত দেখিবলৈ পোৱা গ'ল, য'ত দোকানী কেইজনলৈ যেন সত্যনিষ্ঠাৰ উপাৰ্জন কৰাৰ এক পথ দেখুৱাই দি থৈ গৈছে সেই মহাপুৰুষজনাই। জুবিন দা, তুমি অমৰ।